আপোনালোকৰ সকলোৰে নামখিনি এফালৰ পৰা কৈ যোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰ্য শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী চান্দিনী শইকীয়া। আপোনাৰ নামটো সুধি বাইদেউ। কৰৈণী হেঙুলিচুক। কৰৈণী মাছুৱাটী। কৰৈণী হেঙুলিচুক। কৰৈণী হেঙুলিচুক। কৰণী বামুণগাঁও। তুমি কোৱাচোন তোমাৰ এইচএছ পৰীক্ষাৰ পাৰ্চেণ্টেজটো আৰু লেটাৰ কেইটা ছাবজেক্টত লেটাৰ পাইছা? হয়, মোৰ পাৰ্চেণ্টেজ আছে 77 আৰু মই অসমীয়া আৰু লজিকত লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ পাৰ্চেণ্টেজ আছে 90.6 আৰু মই গোটেইকেইটা ছাবজেক্টতে লেটাৰ পাইছোঁ। তাৰমানে কি পাঁচটা? নহয়, ছটা ছাবজেক্টতে লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ 82.6 আৰু মই 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। 5টা ছাবজেক্টত লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ 88.6 মই 6টা ছাবজেক্টতে লেটাৰ পাইছোঁ। 6টাতে পাইছা। আৰু তোমাৰ? মোৰ 75% দুটা ছাবজেক্টৰ লেটাৰ পাইছোঁ, অসমীয়া আৰু ইকনমিক্স। ৰিজাল্ট কৰিছে। তুমি কেনেধৰণৰ পঢ়া শুনা কৰিছিলা? এই 90.6 যে পাবলৈ যে মই পঢ়া শুনা 8ৰ পৰা 9 ঘণ্টা কৰিছিলোঁ। আমাৰ স্কুলৰ পৰা সকলোখিনি নোটছ প্ৰভাইড কৰিছিলে আৰু নিজেও কিছুমান নোটছ বনাইছিলোঁ, ইণ্টাৰনেটৰ সহায় লৈছিলোঁ। তেনেকৈ এতিয়া ডিম্পীয়ে ক'ব আমাক চৰকাৰী স্কুলত পঢ়ি পেলাই 90.6% পোৱাটো সম্ভৱ নেকি? চৰকাৰী স্কুলত পঢ়ি পেলাই 90% পোৱাটো সম্ভৱ, যিহেতু মই নিজে পাইছোঁ। পাৰ্চেণ্টেজ তেনেকুৱা এটা পাৰ্চেণ্টেজ পোৱাত চৰকাৰী প্ৰাইভেট বুলি কোনো কথা নাথাকে। যদি নিজে ভালকৈ কষ্ট কৰা যায় আৰু লগত যদি টিচাৰৰ সহায় থাকে তেনেহ'লে নিশ্চয় সম্ভৱ। আৰু আমাক সেইখিনি টিচাৰে সহায় কৰিছিল, যাৰ বাবে আমি কোনো ধৰণৰ হোম টিউটৰৰ সহায় ল'বলগীয়া হোৱা নাছিলে। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আমি আজি আমাৰ কৰৈণী অঞ্চলৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰী তেওঁলোকে 2025 বৰ্ষত এইচএছ পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছিল আৰু সেই পৰীক্ষাতনো কেনেধৰণে তেওঁলোকে পঢ়া শুনা কৰি তেওঁলোকৰ ইমান ধুনীয়া এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। আমি আজি নতুন বিচিত্ৰ সংবাদ এই পডকাষ্ট চেনেলটোলৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকক আমি কথাখিনি আমি জানিব। নমস্কাৰ, তোমালোকৰ সকলোৰে নামখিনি এফালৰ পৰা কৈ যোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰ্য শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী চান্দিনী শইকীয়া। তোমালোকৰ সেই গাঁওখনৰ নামটো সুধি বাইদেউ। কৰৈণী হেঙুলিচুক। কৰৈণী মাছুৱাটী। কৰৈণী হেঙুলিচুক। কৰৈণী হেঙুলিচুক। কৰণী বামুণগাঁও। বামুণগাঁও। তোমালোকে কোন স্কুলৰ পৰা এই হাইস্কুল যে এইচএছ পৰীক্ষাত পাছ কৰি আহিলা, স্কুলখনৰ নামকেইটা ক'বা নেকি? কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়। কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু মেট্ৰিকত কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। এতিয়া আমি জানিব বিচাৰিম তোমালোকে যি সিদ্ধান্ত পৰীক্ষাটো যি ফলাফল কৰিলা আৰু এইচএছ যি মাধ্যমিক উচ্চতৰ মাধ্যমিক পৰীক্ষাটো যি ভাল ফলাফল কৰিলা, আমি তাৰ বিষয়ে অকণমান জানিব বিচাৰিম। এতিয়া তুমি কোৱাচোন তোমাৰ এইচএছ পৰীক্ষাৰ পাৰ্চেণ্টেজটো আৰু লেটাৰ কেইটা ছাবজেক্ট পাইছা? হয়, মোৰ পাৰ্চেণ্টেজ 77 আৰু মই অসমীয়া আৰু লজিকত লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ পাৰ্চেণ্টেজ আছে 90.6 আৰু মই গোটেইকেইটা ছাবজেক্টতে লেটাৰ পাইছোঁ। তাৰমানে কি পাঁচটা? নহয়, 6টা ছাবজেক্টতে লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ 82.6 আৰু মই 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। 5টা ছাবজেক্টত লেটাৰ পাইছা। আৰু তোমাৰ? মোৰ 88.6 মই 6টা ছাবজেক্টতে লেটাৰ পাইছোঁ। 6টাতে পাইছা। আৰু তোমাৰ? মোৰ 75% দুটা ছাবজেক্টৰ লেটাৰ পাইছোঁ, অসমীয়া আৰু ইকনমিক্স। ধুনীয়া ভাল আছে। এয়া চাওক আমাৰ কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে, তোমাৰ নামটো কি ক'লা? ডিম্পী শইকীয়া। ডিম্পী শইকীয়াই 6টা ছাবজেক্টতে লেটাৰ পাবলৈ সক্ষম হৈছে। 90.6 পাৰ্চেণ্টেজ পাবলৈ তেওঁ সক্ষম হৈছে। গতিকে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে। তুমি কেনেধৰণৰ পঢ়া শুনা কৰিছিলা? এই 90.6 যে পাবলৈ যে সক্ষম হ'লা, কেনেধৰণে পঢ়া শুনা কৰিছিলা বা স্কুলত কেনেধৰণে তোমাক
পাঠদান কৰাইছিল তাৰ বিষয়ে অকণমান ক'বাচোন। মই পঢ়া শুনা 8ৰ পৰা 9 ঘণ্টা কৰিছিলোঁ। হয়। আৰু আমাৰ স্কুলৰ পৰা সকলোখিনি নোটছ প্ৰভাইড কৰিছিলে আৰু নিজেও কিছুমান নোটছ হয়, হয়। বনাইছিলোঁ, ইণ্টাৰনেটৰ সহায় লৈছিলোঁ, তেনেকৈ হয়, তেনেকৈ কৰিছিলা। তাৰমানে কি টিউচন নাছিলে ন? নাই টিউচন লোৱা নাই, আমাৰ স্কুলতে ভালকে পঢ়ায়। স্কুলতে ভালকে পঢ়ায়। আৰু তোমাৰ কোৱাচোন? মোৰো তেনেকৈ ইণ্টাৰনেটত অলপ সহায় লৈছিলোঁ, লগতে স্কুলৰ পৰা নোটছবোৰ আমাৰ দিয়ে আৰু যেতিয়াই মানে মন যায় তেতিয়া আমি টিচাৰৰ লগত কনচাৰ্ন কৰিব পাৰোঁ। সকলোখিনি ভালকৈ শিকাই দিয়ে আমাক। সকলোখিনি ভালকৈ শিকাই দিয়ে। আৰু যদি তুমি হেৰিটো কুৱেশ্যনটো ভালকে নুবুজা তেতিয়া আমি যেতিয়ালৈকে নুবুজো তেতিয়ালৈকে বুজাই আৰু মই কেতিয়াবা ফোন কৰি মাতিবও পাৰোঁ ঘৰলৈ যে আহক বা মোক পঢ়াই দিয়ক। মানে কি চৰকাৰী স্কুলত সাধাৰণতে তেনেকুৱা দেখিবলৈ পোৱা নাযায়, হয়নে বাৰু? গতিকে যদি কৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ধৰণৰ যদি ঘৰতো গৈ পেলাই শিক্ষাদান কৰা যিখিনি তেওঁলোকৰ মানসিকতা, গতিকে নিশ্চয় ধন্যবাদ দিবলগীয়া। গতিকে তোমাৰ কোৱাচোন কেনেধৰণে তুমি পঢ়িছিলা, কেইঘণ্টা পঢ়িছিলা? কোনো নিৰ্দিষ্ট টাইম নাই যে ইমানখিনি সময় পঢ়িম, যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলোঁ আৰু নিৰ্দিষ্ট ৰুটিনো নাছিলে যে এইকণ সময় এইটো ছাবজেক্ট ইমান সময় পঢ়িম। মোৰ যেতিয়াই যোনটো ছাবজেক্ট পঢ়িবলৈ মন যায় তেনেকৈ পঢ়োঁ। তাৰমানে মন গ'লে তেনেকে ধৰণে পঢ়া। মানে কেতিয়াবা যদি আমি ৰুটিন বনাই যাওঁ, ৰুটিনখনত যদি ইংৰাজী ছাবজেক্টটো আছে কিন্তু সেইকণ সময়ত মোৰ ইংৰাজী পঢ়িবলৈ মন নাযাব পাৰে বা বেলেগ কিবা এটা ছাবজেক্ট পঢ়িবলৈ মন যাব পাৰে। গতিকে মই যদি ৰুটিনৰ মতে যাওঁ তেতিয়া মোৰ পঢ়াটো হয়তো মুখস্থ নহ'ব বা মই ভালকে আয়ত্ত কৰিব নোৱাৰিম। সেইকাৰণে মই যেতিয়াই যিটো ছাবজেক্ট মন যায় তেতিয়াই সেইটো ছাবজেক্ট তেনেধৰণে পঢ়িছিলা। আৰু তোমাৰ? পঢ়াৰ কোনো টাইম টেবুল নাথাকে, যেতিয়া মন যায় তেতিয়াই পঢ়োঁ। কৌৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আন স্কুলতকৈ বহুতখিনি ক্ষেত্ৰত ব্যতিক্ৰম। তেওঁলোকে ইমান ধুনীয়াকৈ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো আমাক চলাই নিয়ে আৰু তেওঁলোকক যদি সুধো ছাৰ এইটো মই বুজা নাই, তেওঁলোকে ফোনৰ যোগেদিও বুজাই দিয়ে বা ঘৰত আহিও আমাক শিকায়। সেই ক্ষেত্ৰত ছাৰহঁতক শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ধন্যবাদ দিবলগীয়া। ইয়াতে শিক্ষকসকলৰ ভিতৰত খুব বেছিকে তোমালোকৰ লগত কোন কেইজন ছাৰে তোমালোকৰ লগত লাগি থাকে? দীপ কুমাৰ হাজৰিকা ছাৰ সঘনে তেওঁ যোগাযোগ কৰি থাকে। চন্দ্ৰকমল ছাৰ, বিজুমণি ছাৰ, এই শিক্ষকসকল কিন্তু ব্যতিক্ৰম ন? তেওঁলোকে মানে কি তোমালোকক যাতে ছাবজেক্টটোৰ এনেকুৱা ধৰণৰ শিক্ষাদান কৰাইছে যে নুবুজাটো বুজাই যাতে তোমালোকে পৰীক্ষাত মানে কি নোট বেলেগকে নোট নকৰাকৈ মেইন ছাবজেক্ট পঢ়া ন, মেইন যিখন কিতাপ, মেইন কিতাপখন পঢ়িয়ে তোমালোকে পৰীক্ষাত বহিছা আৰু। গতিকে এই কি মানে কি ক'বা এতিয়া তুমি কোৱাচোন, যেনেকে ধৰা কিছুমানে নোট কৰে, টিউচন হেৰি কৰে, তেওঁলোকে কমন লৈ পঢ়ে। এতিয়া কমন লৈ পঢ়াটো ভাল নে নাই তোমালোকৰ ধৰা মেইন যিখন কিতাপ সেই কিতাপখন পঢ়িলে বেছি সফলতা লাভ কৰিব পাৰি? সেই ক্ষেত্ৰত ক'বলৈ গ'লে কিতাপখনেই ভালকে যদি পঢ়া যায় তেনেকৈ কমন বুলি যদি নাথাকে। আমাৰ ছাৰহঁতে মানে কোনখিনি কমন বুলি তেনেকে নকয়, গোটেই কিতাপখনে পঢ়িবলৈ কয়। তাৰপিছত আমাৰ ক্লাছ শেষ হোৱাৰ পিছতো মানে স্কুলত আমি যাওঁ বুজাই দিবলৈ ছাৰহঁতক কওঁ। ছাৰহঁতে যিটো বুজা নাই সেইটো বেলেগে হ'লেও বুজাই দিয়ে, বেলেগ কৰিবলৈ হ'লেও। তাৰমানে কি ক্লাছ শেষ হ'ল, শেষ হোৱাৰ পাছতো আকৌ এক্সট্ৰা ক্লাছ কৰি পেলাই কথাখিনি বুজাই দিয়ে, হয় নাই? এতিয়া ডিম্পীয়ে ক'ব আমাক চৰকাৰী স্কুলত পঢ়ি পেলাই 90.6% পোৱাটো সম্ভৱ নেকি? কেনেকে সম্ভৱ? হয়, চৰকাৰী স্কুলত পঢ়ি পেলাই 90% পোৱাটো সম্ভৱ, যিহেতু মই নিজে পাইছোঁ। পাৰ্চেণ্টেজ তেনেকুৱা এটা পাৰ্চেণ্টেজ পোৱাত চৰকাৰী প্ৰাইভেট বুলি কোনো কথা নাথাকে। যদি নিজে ভালকে কষ্ট কৰা যায় আৰু লগত যদি টিচাৰৰ সহায় থাকে তেনেহ'লে নিশ্চয় সম্ভৱ। আৰু আমাক সেইখিনি টিচাৰে সহায় কৰিছিল, যাৰ বাবে আমি কোনো ধৰণৰ হোম টিউটৰৰ সহায় ল'বলগীয়া হোৱা নাছিলে। তাৰমানে কি টিউচন নোহোৱাকেও শিক্ষকে যিটো পঢ়াইছে সেইটো যদি মনোযোগী আহি নিজে ঘৰত যদি পঢ়ে তেতিয়া নিশ্চয় পাব পাৰে। এতিয়া তুমি কোৱাচোন তোমাৰ অকমান পাৰ্চেণ্টেজটো কেনেকৈ? ইংৰাজী বিষয়টো সকলোৱে টান বুলি ভাবে, কিন্তু ইংৰাজী বিষয়টোতো আমি টিউচন নোলোৱাকে ইমানখিনি নম্বৰ পাবলৈ সক্ষম হৈছো। গতিকে টিচাৰখিনি সদায় ফ্ৰেণ্ডলি হ'ব লাগে। ষ্টুডেণ্টৰ লগত যিমান ফ্ৰেণ্ডলি হ'ব সিমানে ল'ৰা ছোৱালীয়ে নিজৰ নুবুজাখিনি বুজিবলৈ মানে টিচাৰজনৰ ওচৰত আগ্ৰহ প্ৰকাশ কৰিব। ভয় ভাৱ এটা থাকিব নালাগে আৰু।
গতিকে তেনেকুৱাকে যদি আমি শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁ টিচাৰখিনিয়ে যদি আমাক সহায় কৰে তেনেহ'লে যিকোনো বিষয়তে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব পাৰি হ'ব পাৰে এনে তোমাৰ ধৰা বৰ্তমানলৈকে তুমি টিউচন নকৰাকে গ'ল নে নাই কৰিছিলা আমাৰ টিউচন মই ফিলচফিত লৈছিলোঁ ফিলচফি 3 মাহ মেট্ৰিকত নাই হোৱা নাই পাৰ্চেণ্টেজটো মেট্ৰিকত 89.83 গোটেইকেইটাতে পাইছা নেকি হয় গোটেইকেইটাতে ঠিকে আছে আৰু তোমাৰ কোৱাচোন মেট্ৰিকৰ পাৰ্চেণ্টেজটো মোৰ 76 কেইটা ছাবজেক্টৰ দুটা ছাবজেক্ট তোমাৰটো মোৰ 72% 72 মেট্ৰিকত কেইটা ছাবজেক্ট মই লেটাৰ পোৱা নাই লেটাৰ নাই তোমাৰ 66 66 লেটাৰ নাই ঠিক আছে ভালেই গতিকে তোমালোকৰ ধৰা মেট্ৰিকতকে বহুত উন্নত হৈছে হয়নে গতিকে তাৰমানে কি কষ্ট অলপ বেছিকে কৰিলা আৰু নহয় তাৰমানে কষ্টৰ ফল যে মিঠা সেইটো তোমালোকে নিজে প্ৰেক্টিকেলি কৰি পেলাই গম পালা যে কষ্টৰ ফল মিঠা গতিকে এতিয়া আমাৰ বাকী যিখিনি ধৰা ল'ৰা ছোৱালী এবাৰ 10ত আছে 9ত আছে তেওঁলোকক কি বাৰ্তা পঠিয়াব তোমালোকে কেনেধৰণে পঢ়িলে তোমালোকে ইমান এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তেওঁলোকে নিজে কষ্ট কৰিব লাগিব লগতে টিচাৰক সন্মুখ কৰি চলিব লাগিব আৰু টিচাৰে যিখিনি নোট প্ৰভাইড কৰিব সেইখিনি ভালকে পঢ়িব লাগিব লগতে নোৱাৰাটো ইণ্টাৰনেটৰ সহায় ল'ব পাৰে বা ওচৰৰ কোনোবা জনা মানুহৰ ওচৰত যাব পাৰে তেতিয়া তেওঁলোকৰ সম্ভৱ হ'ব সিমানখিনি পাৰ্চেণ্টেজ পোৱাটো তাৰমানে কি নজনাটো যদি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে ভাল পাৰ্চেণ্টেজ এটা তেওঁলোকে পাবই তুমি কোৱাচোন ধৰা তেওঁলোকে ধৰা এটা ছাবজেক্ট অংকটো সাধাৰণতে সকলোৱে বেয়াই পায় হয়নে নহয় অংক আৰু ছায়েন্স কিছুমানে বেয়া পায় গতিকে এই অংকটো ধৰা তেওঁ খুব কম মানে কি হেৰিটো কম আছে নলেজটো গতিকে তেওঁ কেনেধৰণে পাঠ কৰিলে অংকটোত ধৰা ভাল পাৰ্চেণ্টেজ এটা পাবলৈ সক্ষম হ'ব পাৰে সাধাৰণতে কোৱা যায় যে অংকটো বহুত টান হয় কিন্তু যিটো ঘঁহি থাকিলে শিল ক্ষয় যায় বুলি এটা কথা আছে নহয় সেই তেনেকে যদি আমি অংকটো কৰি থাকো তেনেহ'লে এদিন বোলে আমি সেই ছাবজেক্টটো সফল হ'মেই তেওঁলোকেও যে এইটো ছাবজেক্ট মই নোৱাৰো তেনেকে বুলি ভাগি পৰিব নালাগে তেওঁ কষ্ট কৰিব লাগিব কষ্টৰ সাধনাৰ ফলতহে এটা ভাল ৰিজাল্ট পোৱা যায় তাৰমানে কি তেওঁ ডেইলি মেথছটো কৰিবই লাগিব বা ছায়েন্স যদি তেওঁ বেয়া পায় ডেইলি ধৰা মৰ্ণিং নাইবা ইভিনিং এই দুইটা ছাবজেক্ট কণ্টিনিউ থাকিবই লাগিব তেতিয়া মানে কি তেওঁ সেইটো যেতিয়া লাহে লাহে কিছুমান মুখস্থ বিদ্যা আহি যায়তো মুখস্থও আহি যায় কিছুমানে ধৰক সাধাৰণতে অংকত তোমাৰ ধৰা যিটো ফৰ্মুলাটো যদি জানে তেতিয়া মুখস্থ নকৰিলেও হয় আৰু আজিকালি বহুতেও মুখস্থ কৰা দেখা যায় হয়নে তোমালোকৰ ভৱিষ্যত পৰিকল্পনা কি সপোন আছে কোৱাচোন ভৱিষ্যত বুলি ক'বলৈ গ'লে এজন শিক্ষক হোৱাৰ মানে সপোন আছে শিক্ষক হোৱা ভৱিষ্যতে এজন শিক্ষক হ'বা তোমাৰ এজন সৎ নাগৰিকৰ সৈতে চিভিল চাৰ্ভিচ বিষয়া হোৱাৰ সপোন দেখিছোঁ আৰু তোমাৰ মোৰ এজন ভাল শিক্ষক হোৱাৰ সপোন আছে শিক্ষকেই হ'বা আৰু তোমাৰ মোৰ এজন প্ৰফেচাৰ হোৱাৰ সপোন আছে ঠিক আছে তোমাৰ সৎ নাগৰিকৰ লগতে যাতে সমাজলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰো তাৰ বাবে শিক্ষক হোৱা সপোনটো আছে ন এনেকে IAS অফিচাৰ হোৱা সপোন নাই জানো আছে সেয়া এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব পাৰিম ডিগ্ৰী পিছত নহয় কিছুমানৰ মানে সপোন থাকে ডিটাৰমাইন হয় গতিকে আমাৰ কাষতে আমি পালো তোমালোকৰ তাতে আমি চেষ্টা কৰিম সেই বিষয়ে চেষ্টা কৰিলে সকলোখিনি কৰিব পাৰে সেইটো নহয় তেনেকুৱা তোমালোকে সচৰাচৰ সাধাৰণতে কি ভাল পোৱা তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা কবিতা আবৃত্তি কৰি ভাল পাওঁ খেলা ধূলা কৰি ভাল পাওঁ আৰু খাই বেয়া পোৱা চাগে কাৰণ চেহেৰাটো হয় খাই খাবলৈ ভাল নোপোৱা কাৰণ চেহেৰাতে গৈছে তোমাৰ ন আৰু তোমাৰ আজৰি সময়ত গ্ৰন্থ পঢ়ি ভাল পাওঁ খেলা কাৰ গ্ৰন্থ পঢ়া তুমি অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থ পঢ়িছো কাঞ্চন বৰুৱা কৌশিক নন্দন বৰুৱা পঢ়িছো একদম মানে বিখ্যাত সকলৰ
তাৰপিছত তুমি মই আজৰি সময় কেতিয়াবা আৰ্ট কৰো, লগতে ক্ৰাফ্টটো কাম কৰো, তাৰপিছত আৰু নভেলছবোৰ পঢ়ো। তোমাৰ মই যিকোনো এটা টপিকৰ ওপৰত চাৰ্চ কৰি ভাল পাওঁ, সেইটোৰ লগত ৰিলেটেড থকা বিভিন্ন কুৱেশ্যনৰ এনচাৰ বিচাৰি ভাল পাওঁ। ঠিক মানে ৰিচাৰ্চ কৰি ভাল পোৱা। ৰিচাৰ্চ কৰি ভাল পাওঁ মই। তুমি মই ছবি আঁকি ভাল পাওঁ, ছবি আঁকা বনাই কৰি ভাল পাওঁ, খোৱা বস্তু বনাই পেলাই ভাল পোৱা। ভালেই তেওঁ বিশেষকে তেওঁলোকৰ বাকীসকলৰ খোৱাৰ প্ৰতি হেৰি নাই, ৰাপ নাই। গতিকে তোমাৰ অকমান আৰাপটো আছে। ভালে আছে। তোমালোকৰ সৰু কালৰ কিবা এটা মুহূৰ্ত, ভাল মুহূৰ্ত এটা তোমালোকৰ সৰু কালত মানে মনত থকা ভাল লগা। সৰু কালৰ ভাল মুহূৰ্ত বুলি ক'বলৈ গ'লে আমাৰ LP স্কুললৈ অহা যোৱা কৰা টাইমখিনি বন্ধুবৰ্গৰ লগত, ৰিম্পিৰ লগত, চান্দিৰ লগত একেলগে অহা যোৱা কৰা একদম বহুত ভাল লাগে। আম বুটলা ন? সেইখন সময়তো সকলোৱে মানে কি একদম মৃত্যুৰ সময়লৈকে এইটো সাজ বহি যাব থাকিব। গতিকে সেই সময়খন ভাল লাগে। বেয়া সময় বুলি ক'বলৈ গ'লে এতিয়া যিটো সময় পৰীক্ষা দি পেলাই এতিয়া এনেই ঘৰত থাকিব লগা হৈছে, এতিয়া কিবা নিজে ভাল পোৱা কামটো কৰা হৈছে। বৰ্তমানতো কথা কোৱা নাই, ভৱিষ্যতে তোমালোকে যিটো এৰি থৈ আহিলা কিবা তেনেকুৱা বেয়া দিন আহিছিল নেকি? বেয়া দিন আছে। লগতে LP স্কুল যেতিয়া বিদায় দিছিলো তেতিয়া অলপ বেয়া লাগিছিল। বিদায় মিটিঙৰ দিনটো বেয়া লাগিছিলে। তাৰমানে ৪ৰ্থ শ্ৰেণীৰ পৰা যেতিয়া 5ৰ পৰা 6লৈ আহোতে মানে যেতিয়া বিদায় দিছিল সেইটো বেয়া লাগিছিল। হায়াৰ ছেকেণ্ডাৰীটো বিদায় মিটিং হৈছিলে, সেইখন সময়তো বহুত বেয়া লাগিছিল। তাৰপিছত আকৌ ক্লাছ 10তো হয়। তাৰ বাদে এনে বন্ধু বান্ধৱৰ লগত কেতিয়াবা বেয়া পোৱা পৰি বান্ধৱীসকলৰ লগত সেইটোতো থাকেই। কেইদিনমানৰ কাৰণে এইটো মাত বোল নোহোৱা হয়, আকৌ নিজে নিজে মানে অটমেটিক আহি যায় আৰু বেয়া লাগি থাকে। তোমালোকক এতিয়া মায়ে বেছিকে মৰম কৰে নে নাই দেউতাই বেছি মৰম কৰে? সমানেই কৰে। কোনোবাইতো অকমান বেছি কৰিব পাৰে। মায়ে কৰে। তোমাৰ দেউতাই অলপ বেছিকে মৰম কৰে বুলি ক'ব লাগিব। মায়ে মৰম কৰে কিন্তু অকনমান টানি ধৰিব বিচাৰে। তাৰমানে কি এতিয়া তোমাৰতো উল্টাহে দেখিছো, কিছুমানে ধৰা মাকে খুব মৰম কৰে ছোৱালীজনীৰ প্ৰতি, মানে কি ভিতৰুৱা কিছুমান কথা হলেও বাপেকক দেউতাকক নকয়, হয়নে? কিন্তু তোমাৰ উল্টা। আৰু তোমাৰ কোৱা? মোৰো একেই, কিন্তু তথাপিও মাৰ লগত ফ্ৰেণ্ডলিনেছ আছে বা মই সকলো কথা ক'ব পাৰো। কিন্তু দেউতাই বেছিকে মৰম কৰে তাতকে অকণ, কাৰণ মায়ে কিছু ক্ষেত্ৰত অকমান কাঢ়াও হয়, কিন্তু কিছু ক্ষেত্ৰত ফ্ৰেণ্ডলি যদি কিছু ক্ষেত্ৰত অকণ কাঢ়াও হয়। কাঢ়া হোৱা কাৰণে ভাল হৈছে নে? ভাল হৈছে, সেইটো কিন্তু মই ক'ব লাগিব, সেইটো ভাল হৈছে। তাৰ কাৰণে চাগে ইমান খিনি কৰিব পাৰিছো। এতিয়া মা দেউতাক কি কবা? মা দেউতাক চাগে মোৰ ফালৰ পৰা ধন্যবাদ দিবা। আৰু তোমাৰ? দুয়োজনে সমান, তুলনা কৰিব নোৱাৰি। সমানে কি কবা তেওঁলোকক? আজি যে তুমি ধৰা ইমানখিনি পালাহি। হয়, তাৰো অভিভাৱকৰ বহুতখিনি সহায় আছে, তাক আমি ধন্যবাদ দি শেষ কৰিব নোৱাৰো, আৰু ভৱিষ্যতেও তেওঁলোকে সহায় কৰি গৈ থাকিব। তেনেকে তুলনা কৰিব নোৱাৰি। এনেকুৱা লাগে দেউতাক কালি যেনেকুৱাকে মায়ে বেছি মৰম কৰে, আৰু মায়ে যেতিয়া কালি এনেকুৱাকে দেউতাই বেছি মৰম কৰে। তেনেকুৱা আৰু এনে পিটিছিল নে কাৰোবাক সৰুতে? পিটিছে আমাক। মায়ে পিটিছিল নে দেউতাই? দুইজনে পিটিছে। পিটন খালে তেতিয়া ল'ৰা ছোৱালী ভাল হয়, চিকনি মূৰত বিদ্যা বুলি যে কয়, হয়নে? তোমাকো পিটিছে? পিটন খাইছো, বহুত পিটন খাইছো। পিটন খাইছা? চবকে পিটিছে? মায়ে। তোমাৰ? পিটিছে। নহয়, পিটন খাব লাগে। তাৰমানে কি ধৰা তোমালোকৰ এতিয়া গোটেই কেইজনীয়ে মানে পিটন খুৱায় ন, গতিকে সেইকাৰণে গোটেই কেইজনী তেনেকুৱা ভালে হৈছে, হয়নে? গতিকে কি কবা, মা দেউতাই যিখিনি ধৰা মৰমতহে পিটিছে ন, গতিকে সেইখিনি বেয়া পাব নালাগে। যিমানে পিটিব সিমানে মৰমো কৰিব, হয়নে?
শইকীয়াই আমাক এটা ধুনীয়া কবিতা এটা শুনাব আমি শুনিম ন আৰম্ভ কৰা আগতে ভাই নিজেই শিকা হ নিজ সত্য নিজৰ ৰূপত দৃঢ়তাৰে ল তেহে হব হোৱা লোৱা কোৱা ৰোৱা ঠিক জীৱন ভৰাই জমা হব ধন সোণ আত্মিক বঢ়িয়া ভাল হৈছে ন এতিয়া আমাক আৰু কিবা কোন শুনাবানে এতিয়া আমাক এতিয়া চান্দিনীয়ে আমাক কবিতা এটা শুনালে আকৌ গোটেইকেইজনে মিলি এটা মানে কি বিহু কলি আৰম্ভ কৰিব আমি শুনো এতিয়া অতি কৈছে নেহৰ গাৰে তাতোত কৈছে দেহৰ বহাগৰ বিহু নানাচি কেনে গৈ থাকো তাকো ফুল ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় লব বঢ়িয়া ভালছে আমি এতিয়া আমি শেষ মুহূৰ্তত পালোহি তোমালোকৰ দ্বাৰা কি বাৰ্তা পঠিয়াবা এগৰাকী সৎ আৰু সফল নাগৰিক হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছে আমি এতিয়া এটা কথা মানে কি বৰকে বেয়া লগা হৈ আছে দেউতা শব্দটো নাইকিয়া হৈ গৈছে পাপা মেছেজে চলি আছে গতিকে এই দেউতা শব্দটো আমাৰ ক্ষয় গ'ল না নোহোৱা হ'ল এইটো ভাল হৈছে নে বেয়া হৈছে আমাৰ জাতিৰ কাৰণে নাজৰ কথা এইটো আমাৰ অসমীয়া ভাষাৰ শব্দ এইটো পাপা ডেড যিবিলাক শব্দ ব্যৱহাৰ কৰে সেইবিলাক হৈছে ৱেষ্টাৰ্ণ কালচাৰ আমাৰ মানুহে নজনা নুশুনাকৈ যিকোনো প্ৰকাৰে ৱেষ্টাৰ্ণ কালচাৰটো এডপ্ট কৰি ল'ব বিচাৰে আৰু আমাৰখিনি দলিয়াই পেলাই দিব খোজে যিটো আমাৰ বাবে লজ্জাজনক বুলি কয় গতিকে এইটো কৰিব নালাগে আৰু এটা মন কৰিছেনে তোমালোকে সকলোৱে বাইদেউ বুলি মাতে আজিকালি তেতিয়াহ'লে বেপাৰীকেইটা আহিল বাইদেউ খুৰী বুলি নামাতে নবৌ বুলি নামাতে ককাইদেউ বুলি নামাতে আগতে ককাইদেউ বুলি মাতে ন ককাইদেউটো পুৰণা হৈ গ'ল কিয় আমি সদায় নতুনক আদৰিব বিচাৰোতে নিজৰটো নাইকিয়া হৈ গৈছে আচলতে মাতিলেও বেয়াও পায় ককাইদেউ বুলি মাতিলে মানুহে বেয়াও পায় নিজকে নিজে অলপমান বয়সস্থ বুলি অনুভৱ কৰে চাগে ভালো নাপায় আপডেট হওঁতে মানে পুৰণাখিনি একেবাৰে এৰি থৈ অহা হৈছে কিন্তু ধৰক এতিয়া চোৱা কিছুমান জাতি তেওঁলোকৰ পোচাকযোৰ দেখিলেই মানে গম পোৱা যায় এই জাতিটো কোন জাতি বড়ো জাতি কিয় তেওঁলোকক সেই পোচাকযোৰ যিমানেই গৰম নহওক তেওঁলোকে সেই পোচাকযোৰ পৰিধান কৰিয়ে ভাল পায় তেওঁলোকে নিজৰ সংস্কৃতিটো ধৰি ৰাখিব কিন্তু আমাৰ মানুহবিলাকৰ তেনেকুৱা নহয় তেওঁলোকে পশ্চিমীয়া সভ্যতাটোক আঁকোৱালি লওঁতে নিজৰ সভ্যতাৰ কাপোৰ কানি সেয়া পিছত এৰি থৈ আহিছে আৰু বিশেষকে নাৰী মৰ্যাদা আছেনে বাৰু এতিয়া নাই ক'ত গ'ল নিজে হেৰুৱাইছে নিজে হেৰুৱাইছে কিন্তু ধৰক এতিয়া কোনোবা এটা ল'ৰাই যদি সেই পোচাকযোৰ পিন্ধাৰ কাৰণে তেওঁৰ প্ৰতি বেয়া ভাৱ এটা যদি আহি যায় গতিকে বেয়া ভাৱটো আনিবলৈ কোনে হেৰি কৰিছে গতিকে আমি নিজেই নিজকে মানে কি বেয়া পাওঁ সদায় আনক ভাল পাওঁ ইংৰাজী জানিবলৈ সকলো শব্দই জানিব লাগে কিন্তু নিজক পাহৰি পেলাই মামী বুলি কয় ডেডি বুলি কয় এইবিলাক মানে বেয়া কথা যিমানে যি নহওক আমি অসমত আছো যেতিয়া সকলো ভাষা সংস্কৃতি থাকিবই জানিবই লাগিব কিন্তু ঘৰুৱাভাৱে ঘৰত সদায় নিজৰ ভাষাটো নিজৰ দেউতাজনক দেউতা বুলি বেছিভাগ গাঁৱতে চাব খালি পাপা বুলি মাতে কিন্তু আগতে এনেকুৱা মোৰ অনুভৱ এটা কৈছে দেই আগতে এনেকুৱা লাগিছিল মানে কি চাকৰি কৰে বাহিৰত থাকে তেওঁলোকে অভ্যাস হৈ গৈছে ল'ৰা ছোৱালীয়ে পাপা বুলি মানে সেইটোত অকমান মানিব পাৰি আৰু বাহিৰতে থাকে তেওঁলোক তাতে ডাঙৰ দীঘল আহিল কিন্তু ইয়াতে এতিয়া ধৰক হাল বোৱা এজনো তাৰপিছত ৰিক্সা চলোৱা এজনো পাপা বুলি মাতে তাৰমানে কি হ'ল বেয়া লাগে
এইবিলাক হ'লে বেয়া লাগে গতিকে তোমালোকে বাকী এইটোৱে আহ্বান জনাইছো যে তেওঁলোকে নিজৰ জাতি আৰু সমাজটোক আগুৱাই লৈ যায় আমি নৱপ্ৰজন্মলৈ এইটোৱে আহ্বান জনাইছো যে তেওঁলোকে নিজৰ জাতি আৰু সংস্কৃতিক আগুৱাই লৈ যায় সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু তোমালোকৰ ভৱিষ্যতে যাতে আৰু শিক্ষা দীক্ষাৰ দিশত আগুৱাই যোৱা লগতে সমাজখনক আগুৱাই লৈ যোৱা তাৰে মোৰ কামনা থাকিল আশা কৰিছো ভৱিষ্যত উজ্জ্বল কামনা কৰিলো এতিয়া আমি আজি পডকাষ্ট চেনেলটি ইমানতে সামৰণি